Hi everyone. মোৰ নাম মনস্বিতা শৰ্মা। চবেই চিনি পায়ে একচুৱেলি এইটো মোৰ নতুন ব্লগ চেনেল এটা খুলিছোঁ শ্বেতাজ ব্লগ বুলি। একচুৱেলি মোৰ আৰু এটা চেনেল আছে মনস্বিতা অফিচিয়েল। এইটো চেনেলত অকল মানে গান, শ্বৰ্ট ভিডিঅ', শ্বৰ্ট ডেন্স এইবিলাক দিয়া হয়। গতিকে ভাবিছোঁ নতুন ব্লগ চেনেল এটা খোলোঁ বুলি। তো এইটো মোৰ ফাৰ্ষ্ট ব্লগ চেনেল হ'ব। আৰু আপোনালোকে যদি মানে মৰম আশীৰ্বাদ ছাপোৰ্ট কৰি যায় তেতিয়াহ'লে মানে মোৰ বহুত ভাল ভাল কণ্টেণ্ট বহুত ভাল ভাল ব্লগ বনাব পাৰিম আপোনালোকৰ ওচৰত। চ' আজি এনেকৈ কৈ দিছোঁ, তাৰপিছতে নতুন নতুন ব্লগ আহি থাকিব। আৰু এইফালে আমাৰ জেঠাইহঁতৰ ঘৰ। জেঠাইহঁত নাই, আজি আহি আছে, গুৱাহাটী গৈছিলে তেওঁলোক। এইবিলাক চব তলা বন্ধ কৰি থৈছে। এইফালেতো আৰু চাইডৰ ঘৰবিলাক সোনকালে ঘৰ বনাইছে। হাই এভৰিৱান। কাম কৰি কৰি ঘামি গৈছোঁ একেবাৰে, বহুত কাম আছে। আজি একচুৱেলি মা এখন মিটিঙলৈ গৈছে, কিবা ইম্পৰ্টেণ্ট। দেউতা আৰু ভাইটি গৈছে দুলীয়াজান। গতিকে গোটেই সমস্ত কাম মোৰ ওপৰত। গতিকে আপোনালোকক একেবাৰে গা চা ধুই ফ্ৰেছ হোৱাৰ পিছত লগ পাম আৰু। হাই এভৰিৱান। একেবাৰে গা চা ধুই গোঁসাই ঘৰত সোমাই মেলি আহিছোঁ আৰু আজৰি হৈ পেলাই। এতিয়াহে ভাল লাগিছে, ইমান গৰম পৰিছে। আজি বৃহস্পতিবাৰৰ কাৰণে একদম ফুট চুট লৈ লৈছোঁ আৰু এইবিলাক। এতিয়া আপোনালোকক আপডেটটো দি দিলোঁ। গতিকে অকণমান পাছত লগ পাই আছোঁ। হাই। অকলে থাকি থাকি আমনি লাগি গৈছে, সেইকাৰণে অকণমান পিছফালে ওলাই আহিছোঁ। এয়া আমাৰ এই পিছফালে ঘৰ এটা বনাই আছে, চাব দেই। নাই হোৱা ন ঘৰটো? মই দেখাম ৰ'ব বাৰু ঘৰটো। এইটো আমাৰ মানে এইটো চাইড পিছফালটো পৰে। এইটো ঘৰ বনাই আছে আৰু এয়া কাপোৰ কানি মেলি থোৱা আছে গোটেই। এইটো আমাৰ পিছফালটো, সেইটো যে দেখিছে এইটো আমাৰ ভাড়া ঘৰ, ভাড়া দিয়া আছে। এইফালে আমাৰ ফেমিলি হয়, ফেমিলি ভাড়া দিয়া আছে। একচুৱেলি মোৰ মানে কি আৰু ষ্টাডি টেবুল হয়, মানে গোটেই বস্তুখিনি ঠিক কৰাই নাই, অকণমান মানে মডিফাই কৰি আছোঁ আৰু অকণমান তেনেকৈ। বাকী এইটো মানে আজি মাৰ আলমাৰিটো অকণমান খুচৰি থাকোঁতে মানে গডৰেজটো খুচৰি থাকোঁতে অকণমান এইটো বস্তু হৈ আছে। এইটো ফেন হয়, ফেন মানে আপোনাৰ এইটো টিপা মাৰিছে আপোনাৰ চলি যাব চাব দেই। এইখন পূৰা হাৱা আহিছে, এতিয়া মোৰ চুলি উৰি গৈছে যেন। আৰু ভাবিছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আৰু, মানে একো দেখাবলগীয়া তেনেকৈ নাই আৰু, ঘৰতো তেনেকৈ কোনো নাই যে। আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, ত' নাজানো কেনেকুৱা হৈছে, একো এক্সপিৰিয়েঞ্চেই নাই, মানে ব্লগ কৰাৰ একো মানে মোৰ অভ্যাসেই নাই। মই ব্লগ বনাই তেনেকৈ পোৱাই নাই, গান চান তেনেকৈ দিওঁ। ত' নাজানো কেনেকুৱা হৈছে। আপোনালোকে চাই পেলাই ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, টাটা বাই বাই। নেক্সট ব্লগত লগ পাম।